বলক এতিয়া সৰুতে খেলা গোটে খেলি চাওঁ দিয়ক অকমান। হেল্ল' বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব। আজি মই ওলাইছোঁ মাহঁতৰ ঘৰলৈ। মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ, বেছি দূৰ নহয়, সেইকাৰণে এনেকৈ ওলাই লৈছোঁ। এইখিপা 1.5 কিলোমিটাৰমান হ'ব। আজি মাহঁতৰ ঘৰত কিবা এটা পাতিছে, আই সকাম নে কি পাতিছে, সকলোৱে চাব। গৈ লগ পাই আছোঁ মাহঁতৰ ঘৰত এতিয়া। পুৰা বাহিৰত ৰ'দ দিছে, ফাটাফাটি ৰ'দ পুৰা। পুৰা গৈ আছোঁ। মাহঁতকো পাই গ'লোহি। এইটো মাৰ ঘৰ। বহি আছোঁ পুৰা, ভিতৰত মানুহবোৰে কাম লাগি আছে। এইখন মোৰ মাৰ ঘৰখন। এখন গাড়ী। মাৰ ঘৰটো চাই কেনেকুৱা লাগিলে, কি কথা, সকলোৱে কমেণ্ট কৰি জনাব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ভিতৰত মানুহবোৰে সকামৰ কাৰণে সকলোৱে যা যোগাৰ কৰি আছে। ভিতৰত মই বাহিৰতে অকণ হাৱা খাই ৰখি আছোঁ। ভিতৰত কি কৰি আছে চাওঁগৈ বলক। বেলপাত আনিবলৈ গৈছোঁ, বেলপাত কমিলে বোলে, বেলপাত আনিবলৈ গৈছোঁ। এইটো আমাৰ ককা ঘৰ, ককাহঁতৰ ঘৰটো। এইফালে হয়তো আমাৰ ঘৰ। আমি টিকলি আৰু মই দুইজনী বেলপাত আনিবলৈ গৈ আছোঁ। পুৰা গৈ আছোঁ। এইটো আমাৰ পুৰণা ৰাস্তা, পুৰা এইখিনিত মেইন ৰাস্তাটো আছে। গৈ আছোঁ। বোলে মগু চগু ধুই আছে, পায়স বনাই আছে। ইয়াত হাল বালেই আমাৰ মাহঁতৰ পথাৰবোৰ, হাল বালেই, পানী হ'লেই। বেলগছ ক'ত আছে চক, এইজোপা বাঁহনি চুকত এইজোপা। এইটো খাল পাৰ হৈ মই এতিয়া বেলপাত আনিবলৈ যাম আৰু। এয়া চব কিমান কষ্টকৈ বেলপাত ছিঙি আনিছোঁ। এইবোৰ সৰহকৈ লৈছোঁ। যা 2 বিধ বুট আনিছে নেকি? 2 বিধ বুট মানে অঁ, সেয়াহে সজাব, সেয়াহে সজায়। আপোনালোকে যদি মগু বাকলি অঁতাব নাজানে, এনেকৈ শিকি লওক। এয়া এনেকৈ অঁতাইছে, এইবোৰ বাকলিবোৰ। আজি ৰুটিও খোৱা হ'ব। এয়া ৰঙালাও চব্জি বনাবলৈ কাটি আছে, আৰু কি দিয়ে লগত নাজানো আৰু। এয়া মই আটা চালিবলৈ লৈছোঁ আৰু কি দিব আপুনি গম পাইছে না কথাটো? মই নাই পোৱা দেই এতিয়ালৈকে, উলিয়াই দিলেহে গম পাম। অঁ, মোৰ এতিয়ালৈকে গম পোৱা নাই। মোৰ আলহী লিখিয়াই হৈ আছোঁ। ৰুটি আটা চালিবলৈ কৈ আছে আৰু আটাবোৰ চালি লওঁ। ঠিক আছে, চালি কৰি লগ পাই আছোঁ আপোনালোকক। পুৰা সকলোৱে কামে কামে লাগি আছে। চব্জি কটাই চব্জি কাটিছে, আটা মঠাই আটা মঠিছে। সকলোৱে নিজৰ নিজৰ কামত পুৰা লাগি আছে। গোপিনীসকল ইফালে পুৰা ৰুটি বনাই আছোঁ আমি, নাম ভগাৰ পিছত খাবলৈ। চব্জি দেখুৱাই, চব্জি বনাই আছোঁ। চব্জি বৰ্তমান বইল কৰি আছোঁ, ভাজি দিম আৰু ইফালে চব্জি হ'ব আৰু তেল মাৰি দিছোঁ। প্ৰসাদ খাব হৈ গ'ল। গোপিনীসকলে প্ৰসাদ দি লৈছে মা দেউতাসকলক। দেউতা, মা, ভণ্টি সকলো বহি লৈছে, আগবঢ়াই দিছে আৰু ভণ্টিক দিছে প্ৰথম, সকলোকে দিছে। চবেই খাই উঠি গ'ল। পূৰা মই খাই আছোঁ। এয়া কল, আপেল, কুঁহিয়াৰ, মিঠৈ, তামোল।
বাহিৰত কি হৈছে চাওঁগৈ। এয়া গোপিনীসকললৈ সকলোলৈকে সজাই লৈছে, সকলোৱে খাবৰ বাবে। এতিয়ালৈকে খোৱা নাই। বান্দাতে সকলোৱে খাইছে বান্দাটো। এইবাৰ ৰুটি খাব হৈ গ'ল। ৰুটি খাবৰ বাবে ভাজি দি দিছে। এয়া চাব পাৰে। এয়া সকলো বহি লৈছে ৰুটি খাবৰ বাবে। পুৰণা বাৰীলৈ আহি আছোঁ আমি। আগৰ আমাৰ পুৰণা ঘৰ য'ত আছিলে তালৈ আহি আছোঁ। ওচৰতে পথাৰ দেখিছে নহয়। আহি আছোঁ পুৰণা বাৰীলৈ। দেখাম আমাৰ পুৰণা বাৰীখন কেনেকুৱা আছিলে, কি কথানো, কোনখিনিত ঘৰটো আছিলে, এইটো পুখুৰীটো, এইবোৰ গছ আমাৰ পুৰণা বাৰীখন। এইখন এইবোৰ চেগুন গছ। এজন মানুহজন গছৰ আঁৰত লুকাই আছে, ওলাই দিছে। ইয়াক আমাৰ একদম মুহাতে উঠি ল'লে। এইখিনিতে আমাৰ ঘৰ। এইখন চোতালখন হ'লে আগতে, এইখন চোতালখন হ'লে, হয়তো লেট্ৰিন বাথৰুম আছিলে। এইখিনিতে ঘৰটো আছিলে। এইখিনিতে এই চাইডে পাকঘৰ আছিলে, এনেকৈ আছিলে, এনেকৈ কৰি এইফালে মুকৰি আছিলে। ইফালে আগফালে এইটো পদূলি আছিলে, য'ত মানুহজন বহি আছে। এইটো মুহাটো থৈ দিয়া হৈছে এতিয়া। সেইফালে পুখুৰীটো পদূলি কিনাৰতে আছিলে। পাৰ্চেল এটা আহিলে, কাইলৈ অহা কথা আছিলে, কিন্তু আজি আহিলে। মানুহজনে ল'লেগৈ। কিন্তু আহিছে, আনবক্সিং কৰি আপোনালোককো দেখুৱাই আছোঁ। চাই থাকক আৰু। পুৰণা বাৰীখনতে দেখুৱাম এতিয়া। আনবক্সিং কৰিব মোৰ মানুহজনে কৰিব, মই দেখুৱাই আছোঁ। এয়া একদম পুৰণা বাৰীৰ আগতে চোতালৰ আছিলে য'ত, তাতে বহি লৈছোঁ পূৰা। আনবক্সিং কৰিব এতিয়া। এইটো পাৰ্চেলটো খোলা খোলা খোলা। আইও, একদম জোৰ দি খুলিছে, গাৰ বলেৰে খুলিছে। বহুত ভাল বস্তু এটা আহি আছে। প্ৰথমতে কাগজে ওলাইছে আৰু স্কেনাৰ। এয়া ইখন চাই লওক একদম। সেইখন মই পাছত পঢ়া হ'ব। এতিয়া মেইন বস্তুলৈ আহোঁ। এইটো মোবাইল বুলি ভাবিছে নেকি? মোবাইল নহয়। এইটো মাইক এটা অৰ্ডাৰ দি দিছে মানুহজনে। যিহেতু মোৰ ভিডিঅ'ত মাতবোৰ বহুত সৰু সৰুকৈ যায়, অকণমান যাতে আপোনালোকে ভালদৰে শুনি পায়, সেইকাৰণে মোক মাইক এটা অৰ্ডাৰ দি দিছে। এতিয়া মাইক লৈহে ভিডিঅ' কৰিম আৰু, বেলেগ আৰু। এইটো ক'ত ক'ত কি লগাই মই নাজানোৱেই, ফিটিং কৰি দিব। তো মাইক লৈ ভিডিঅ' কৰিম। এয়া কেনেকুৱা লাগিছে জনাব। এইটো এমেজিং। আমাৰ মিস্ত্ৰীয়ে লাগিলে খোলা মেলাই কৰিলে আজি। হেল্ল' হেল্ল' টেষ্টিং। হেল্ল' হেল্ল'। ঠিক আছে, মই এতিয়া একদম মাইক লৈ ভিডিঅ' কৰি দিওঁ, কেনেকুৱা লাগে ক'ব। পুৰা একদম মাইক লৈ ভিডিঅ' কৰিছোঁ আৰু। ব'লক এতিয়া সৰুতে খেলা গোটেই খেলি চাওঁগৈ অকণমান। আগতে বেলেগ গাড়ী চলাইছিলোঁ নহয় আমি, এনেকুৱা একদম। এতিয়া ঘৰলৈ যাওঁগৈ আৰু। ইদুটি সিটি আমাৰ মানুহজনক খোলালি। মোৰ কি হয় গম পাইছে আৰু সকলোৱে। আহা আকৌ যাওঁগৈ। এইটো পুখুৰীত মাছ ধৰিম। এইটো পুখুৰীত এদিন দেখুৱাম কিমান ডাঙৰ ডাঙৰ মাছ আছেনো, ময়ো গম নাপাওঁ। মাছ ধৰি এদিন দেখুৱাই আছোঁ। এয়া চাব পাৰে, ঘৰ আহি পাই গ'লোহি। আজি মাইকত কেনেকুৱা মাতটো ওলাইছে কমেণ্টত জনাব সকলোৱে। যিহেতু নতুনকৈ লৈছোঁ, মাইকত কেনেকুৱা ভইচটো ওলাইছে সকলোৱে যাতে জনায়। মোৰ যদি ভিডিঅ'টো ভাল লাগে সকলোৱে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিয়ে যে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোৱে। তেতিয়া বহুত নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। আজিলৈ বাই বাই, ইমানেই আৰু।